নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো মোৰ হ'বলৈ গৈ আছে ছাগলীক কেনেকৈ খেৰ খুৱাম বা কেনেকৈ খেৰ খুৱাব পাৰি, তাৰে ওপৰত টপিকটো হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক শেষলৈ। এতিয়া মই খেৰ নিবলৈ আহিছোঁ আৰু খেৰখিনি এতিয়া লৈ যাই মই ধুনীয়াকৈ সৰু সৰু টুকুৰা টুকুৰি কৰি কাটি ল'ম। মই এতিয়া সৰু সৰু টুকুৰা কৰিব লৈছোঁ খেৰখিনি। ছাগলীয়ে মানে এনেকুৱা দীঘল দীঘল খেৰবিলাক খাব নোখোজে, সেইকাৰণে মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ সৰুকৈ কাটি ল'লে মানে ছাগলীয়ে খাই বহুত ভাল পায়, সেইবাবে মই কাটি আছোঁ ধুনীয়াকৈ সৰু সৰুকৈ। সৰু সৰুকৈ কাটি লোৱা খেৰখিনি মই এতিয়া ধুনীয়াকৈ এটা বাচনত ল'লোঁ। অকল যে খেৰখিনি কাটি ল'লোঁ বুলি যে অকল খেৰখিনিয়ে ছাগলীয়ে খাব সেইটো কথা নহয়, তাৰ লগত মই বহুতকেইটা বস্তু মিক্স কৰিম এতিয়া। বিশেষকৈ মোৰ ছাগলীকেইটাই মানে মই এইখিনি বস্তু মিলাই পেলাই দিলে ধুনীয়াকৈ খেৰখিনি খায়। তো এতিয়া মই প্ৰথমতে লৈছোঁ ইয়াতে পানী লৈছোঁ। পানীৰ লগত মই কি কৰিম, গুড়। এইটো গুড় হৈছে মই ধুনীয়াকৈ অৰ্ডাৰ কৰি বনাই অনা গুড়, যিহেতু আমাৰ ঘৰৰ ওচৰতে কুঁহিয়াৰ খেতি কৰে। কুঁহিয়াৰ খেতি কৰা তাৰ পৰাই মই মানে অৰ্ডাৰ কৰি এইটো কলা গুড়টো মই ছাগলীক খুৱাবৰ কাৰণে এইটো মই অৰ্ডাৰ কৰি বনাই আনিছোঁ। তো এতিয়া মই পানীৰ লগত ধুনীয়াকৈ গুড়খিনি মিলাম। মই এতিয়া ধুনীয়াকৈ মিলালোঁ গুড়খিনি। তাৰ লগতে মই অলপ নিমখ দিম। এইটো মই বগা নিমখটো লৈছোঁ। এইখিনি বস্তু মই এতিয়া ধুনীয়াকৈ মিলাই লৈ এতিয়া মই এইখিনি খেৰখিনিৰ লগত ধুনীয়াকৈ এনেকৈ অলপ অলপ কৰি সানি দিম। আৰু এটা পদ্ধতি দি মই খুৱাওঁ, ৰাতি খেৰটো ধুনীয়াকৈ ভিজাই থৈ দিওঁ। ভিজি অলপ মানে চফ্ট হৈ থাকে বস্তুটো, তেতিয়া আৰু ধুনীয়াকৈ খায়। আৰু মই এনেকৈ দুটা পদ্ধতিতে খুৱাওঁ বাৰু। এইটো হৈছে ডাইৰেক্ট কাটি পেলাই শুকানকৈ ইয়াতে খালি এইখিনি বস্তুখিনি সানি পেলাই দিওঁ। আৰু যিটো বস্তু আৰু এটা পদ্ধতি যিটো ক'লোঁ মই ৰাতি ভিজাই থৈ দিওঁ, ৰাতিপুৱালৈকে বস্তুখিনি ধুনীয়া চফ্ট হৈ থাকে। চফ্ট হোৱাৰ পিছত সিহঁতে মানে আৰু ভাল পায়, যিহেতু এতিয়া ঠাণ্ডা দিন, সিহঁতে বৰ বেছি পানী খাবলৈ মন নকৰে। ৰাতি যদি খেৰখিনি ভিজাই থৈ দিওঁ, তাত বহুতখিনি পানী খেৰে ধৰি ৰাখে। সেইখিনি বস্তু ধুনীয়াকৈ সিহঁতে খালে দিনটো আৰু পানী খাব সিহঁতৰ কোনো প্ৰয়োজন নাই। আৰু এইখিনি মোৰ এতিয়া ধুনীয়াকৈ গুড়ৰ পানীখিনি ধুনীয়াকৈ খেৰৰ লগত এইখিনি মিক্স কৰা হৈ গ'ল। তাৰ লগত এতিয়া মই দিম এইখিনি চাপৰ অলপ দি দিম, ইয়াতে ধুনীয়াকৈ ছটিয়াই দিম চাপৰখিনি। মানে এইকেইটা বস্তু কিয় দিওঁ, এইকেইটা বস্তু দিলে খেৰখিনি মানে একেবাৰে লোকচান সিহঁতে নকৰে, একদম ধুনীয়াকৈ একদম চাফা কৰি খাই দিয়ে। সেইকাৰণে মানে এইখিনি বস্তু দিওঁ। নহ'লেতো এনে ধৰক গুড়ৰ পানীখিনি দিলেও সিহঁতে ধুনীয়াকৈ খায়, কিন্তু এই চাপৰ তাৰ লগতে দিম আকৌ এইখিনি হৈছে আটাটো সিহঁতে বহুত ধুনীয়াকৈ খায়। বিশেষকৈ মোৰ ছাগলীকেইটাই মানে এইখিনি বস্তু ধুনীয়াকৈ খায়। মই সেইকাৰণে এইখিনি যোগাৰ মই ৰাখোঁ, সিহঁতক এইখিনি বস্তু মই খুৱাওঁৱে। এইখিনি আটা ল'লোঁ এতিয়া। তাৰ লগতে মই কি কৰোঁ, লিভাৰৰ ঔষধটো দিওঁ, এইটো ফেৰলিফটো দিওঁ। এনেতো মাজে সময়ে কেতিয়াবা খুৱাওঁৱে, তাৰ উপৰি এনেকৈ মানে খেৰৰ লগতো যদি অলপমান 1-2 চামুচ যদি এনেকৈ কৰি মিলাই দিওঁ, তেতিয়া মানে আৰু সিহঁতে ধুনীয়াকৈ খায়। তাৰপিছত মই ল'ম এইটো মিনাৰেল মিক্সাৰ। এইটো চবৰে হয়, গৰু, মাছ, ম'হ, ছাগলী চবৰ কাৰণে হয়। বস্তুটো বহুত ভাল। এইটো বস্তু মই এতিয়া ধুনীয়াকৈ মিলাই দিম এতিয়া। মই ধুনীয়াকৈ মিনাৰেল মিক্সাৰটো মিলাই ল'লোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি সানিম, যাতে খেৰৰ গুড়িয়ে গুড়িয়ে গোটেইখিনি বস্তু ধুনীয়াকৈ সোমাই যায়, যাতে ছাগলীয়ে
ধুনীয়াকৈ খাব পাৰে সুবিধাজনক হয় সিহঁতৰ গোটেইখিনি বস্তু মই এতিয়া ধুনীয়াকৈ খানিম এয়া হৈ গ'ল ধুনীয়াকৈ চবখিনি মিক্স কৰি ললো মই এতিয়া মিক্স কৰি ললো এতিয়া মই ছাগলী কেইটা আহিব সিহঁতক এতিয়া ধুনীয়াকৈ মই দিম আৰু খাব কাৰণে হেয়া চাকচোন এফালে ৰয়ে আছে ইয়া দেখিছে কি ধুনীয়াকৈ ৰখি আছে এতিয়া মই এয়া বাচনখিনি ধুনীয়াকৈ পাৰি দিওঁ কাৰণ আগতীয়াকৈ ইহঁতক আনি পেলাই দিলে সিহঁতে বহুত মানে কাজিয়া কৰে সেইকাৰণে আগতীয়াকৈ মই বাচনখিনি পাৰি লওঁ পাৰি লৈ পেলাই সিহঁতক ধুনীয়াকৈ এতিয়া দিম মই খেৰখিনি কিমান ধুনীয়াকৈ খাব চাবচোন সিহঁতে এতিয়া মই গেটখন খুলি দিম এতিয়া কেনেকুৱা খাবলৈ কেনেকুৱা দৌৰিব এতিয়া চাবচোন ইয়া বন্ধু বান্ধৱীসকল মই মোৰ ছাগলীকেইটাক কেনেকৈ খেৰ খুৱাবলৈ শিকালো বা কেনেকৈ খুৱাই আছো সেইখিনি বস্তু আপোনালোকৰ মাজত মানে ভিডিঅ' আকাৰেৰে দাঙি ধৰিলো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব আৰু চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেল যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব তো আজিলৈ বাই বাই